মেট্ৰিক পৰীক্ষাৰ ফলাফল এইমাত্ৰ পাৰ হৈ গ'ল। এই ফলাফলত কিছুমানে অতি ভাল ফলাফল লাভ কৰিছে, কিছুমানে অতি বেয়া লাভ কৰিছে আৰু কিছুমানে স্যাটিসফ্যাকশন মাৰ্কস পোৱা নাই। কিন্তু আটাইতকৈ পৰিতাপৰ কথা এইটোৱে যে এই ফলাফলৰ কাৰণে কিছুমান ষ্টুডেণ্টে আত্মহত্যা কৰি আছে। মোৰ আজি ইমান দুখ লাগি আছে কাৰণ দিস ইজ ওয়ান অফ দ্য ওয়ার্স্ট থিং এভাৰ হ্যাপেন ইন ষ্টুডেণ্টছ লাইফ। কাৰণ মেট্ৰিক পৰীক্ষা এইটো হৈছে এটা ফাৰ্ষ্ট ষ্টেপ। এইটো আমাৰ লাইফৰ সাকসেস ডিটাৰমাইন নকৰে কেতিয়াও, কাৰণ আমি আমাৰ লাইফত এইটো ফাৰ্ষ্ট ষ্টেজত হে ভৰি দিছো। উই ষ্টিল হেভ হিউজ অপৰচুনিটি টু সাকসেস ইন আৱাৰ লাইফ। আৰু তাৰ কাৰণে সদায় এটা কথা মনত ৰাখিব লাগিব যে আমি আমাৰ সদায় বেষ্ট এফৰ্ট দিব লাগিব সকলো কামতে। আমি আমাৰ বেষ্ট ট্ৰাই কৰিব লাগিব আৰু আমি নিজে নিজে ভাল পাব লাগিব। কাৰণ লাইফত ফেইলাৰ এটা হৈছে ষ্ট্ৰং পাৰ্ট, বিকজ মেকিং মিষ্টেকস ইজ এ পাৰ্ট অফ লাইফ। ইট ডাজ নট মেক ইউ ফেইলাৰ, but the one who learn from them and strive to do better are winners. আমি সদায় আমাৰ বেষ্ট ট্ৰাই কৰিব লাগে, আমি সদায় আমাৰ বেষ্ট এফৰ্ট দিব লাগে। আমাৰ ফেইলাৰে আমাৰ লাইফটো ডিটাৰমাইন নকৰে, কাৰণ সকলোৰ লাইফত ফেইলাৰটো হৈছে এটা ষ্ট্ৰং পাৰ্ট। এইটো আমাৰ লাইফত আহিবই আৰু সকলোৰে জীৱনলৈ আহে। কিন্তু সেইজন হৈছে সাকসেস যিজনে এই ফেইলাৰটো ষ্ট্ৰং পাৰ্ট হিচাপে ভাবে আৰু তাত কৰা ভুলবোৰ শুধৰাই নিজৰ জীৱনটো আগুৱাই লৈ যায়। আৰু এটা কথা যে এই ষ্টুডেণ্ট সকলৰ আত্মহত্যাৰ মূল কাৰণটো হৈছে আমাৰ ফেমিলি প্ৰেছাৰ, আমাৰ সোসাইটিৰ প্ৰেছাৰ। সেইকাৰণে মই গাৰ্জিয়ানছ সকলক এইটোৱে ক'বলৈ বিচাৰো যে আপোনালোকে আপোনাৰ সন বা ডটাৰৰ লগত ট্ৰু ফ্ৰেণ্ডশ্বিপ কৰক, তেওঁলোকৰ লগত আপোনালোকৰ বেষ্ট ফিলিং শ্বেয়াৰ কৰক, তেওঁলোকৰ লগত এনেকুৱাভাৱে সম্পৰ্ক স্থাপন কৰক যাতে তেওঁলোকৰ সকলো কথাবোৰ আপোনালোকৰ লগত নিৰ্ভয়ে ক'ব পাৰে। আৰু এনেকুৱা যদি হয় তেওঁলোকে কেতিয়াও আত্মহত্যা নকৰে, কেতিয়াও তেওঁলোকে ভয় নাখায় পৰীক্ষাৰ কাৰণে। যিটো কাৰণে আজি হাজাৰ হাজাৰ ষ্টুডেণ্টে মৰি আছে, সেইটোৰ পৰা আমি বহুত হাত সাৰি থাকিব পাৰিম। সো যদি কোনোবাই ফেইল কৰিছে বা কোনোবাই স্যাটিসফ্যাকশন মাৰ্ক পোৱা নাই, সেইসকলৰ অভিভাৱকসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে তেওঁলোকক মোটিভেটেড কৰক, তেওঁলোকক চান্স দিয়ক। তেওঁলোকে যদি ফেইল কৰিছে তথাপিও তেওঁলোকক চান্স দিয়ক, কাৰণ আপোনালোকৰ ল'ৰাই যে ভৱিষ্যতত কি কৰিব আপুনি নিজেও নাজানে বা আমিও নাজানো। বহুত ডাঙৰ হ'ব পাৰে, কাৰণ বিশ্বৰ যিবিলাক ডাঙৰ ডাঙৰ সেলিব্ৰিটি আছে, ডাঙৰ ডাঙৰ মানুহ আছে, বেছিভাগে ফেইল কৰাৰ পৰাই উঠি আহিছে। গতিকে কোনে কি হ'ব আমি কেতিয়াও নাজানো। তেওঁলোকক সদায় মোটিভেটেড কৰক, কাৰণ আমাৰ ফেইলাৰে আমাৰ লাইফটো ডিটাৰমাইন নকৰে। আমি কেতিয়া সাকসেস হ'ম, কোন ষ্টেজত সাকসেস হ'ম আমি কেতিয়াও ক'ব নোৱাৰিম।